এয়া মই বিহু মেলালৈ ওলাইছোঁ, সাজি কাচি ৰেডি। মই আপোনালোকক যিমানখিনি পাৰোঁ দেখামগৈ। এয়া মই ৰূপাই বিহু মেলা পালোহি। সোমাই গৈ আছোঁ। অলপ বোকা আৰু ফাংচনো হৈ আছে। মই গৈ আছোঁ, আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাই যাম। নাম ইতিমধ্যে আমাৰ অস্থায়ী কাৰ্যালয়ত আছে। তেখেতলোকে আমাৰ জৈনিক ফিজ যিটো 300 টকা ধাৰ্য কৰা হৈছিল। এই আগত যিখন বেনাৰ দেখিছে, এইখন মই কেঁচা সোণৰ ফালৰ পৰা দিছোঁ। আপোনালোকক অকণমান মই দেখাই দিছোঁ। এইখন চাওকচোন। এইখন ইয়াত লিখা আছে মোৰ কণ্টেক্ট নাম্বাৰ। ইয়াত আপোনালোকেও ল'ব পাৰিব। এয়া বিহু নৃত্য প্ৰতিযোগিতা হৈছে, মই অলপ দেখাই দিছোঁ। এয়া মিলু নবৌ আৰু এয়া টুটুমণি বাইদেউ আৰু এয়া কৰবী বিচাৰকৰ আসনত বহি আছে। এয়া মই এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। আপোনালোকৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।